হেল্ল' এভৰিৱান, সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আৰু আজি 1 জানুৱাৰী বুলি বিশেষ একো নাই, মই জাষ্ট গাটো ধুই আহিছোঁ এতিয়া। তো কি কৰোঁ জানুৱাৰী বুলি আপোনালোকক দেখাই থাকিম, বিশেষ বাৰু একো নাই তেনেকুৱা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। নিউ ইয়েৰ বুলি মই নিজে এটা চেলেঞ্জ লৈছোঁ যে মই 365টা ডেজত 360টা মিনি ব্লগ আপোনালোকৰ আগত আগবঢ়াম। তো কিমানখিনি কি হয় নাজানো আৰু। তাৰ পাছতে মই নিউ ইয়েৰ বুলি বিশেষ একো নাই, সেইকাৰণে কমলা খাব মন গ'ল। তো ভণ্টিয়ে কমলা কুটিলে, তো খাই মেলি লৈ আমি দুয়োজনী ওলালোঁ মাহীহঁতৰ ঘৰলৈ, যিহেতু ঘৰত থাকি ইমান ভাল লাগি থকা নাছিলে আৰু। তো তাৰ পৰা আহি ঘৰত সন্ধিয়া চাহকাপ খালোঁ, খাই মেলি লৈ টিউশ্যন আহিলে, টিউশ্যন পঢ়ালোঁ। যিহেতু 1 জানুৱাৰী বুলি বিশেষ একো নাই, তো আমি কাইলৈ খানা খাম, তো সকলোবোৰ দেখাম। আজিলৈ এইখিনিতে এৰিছোঁ।